ছাৰ মোৰ এই ৰোগটো ভাল হৈ যাব বুলি আপুনি ভাবেনে মই ইয়াত মানুহে একেখিনি কথাকে সদায় কোৱা শুনিছো কি শুনিছা ইয়াত ৰোগীৰ চিকিৎসা হৈ থাকে এটা ৰোগ আৰু ৰোগী মৰে আন এটা ৰোগত মোৰ ক্ষেত্ৰতো তেনেকুৱা কিবা হ'ব বুলি বৰ ভয় খাইছো ছাৰ নাই ভয় কৰিব নালাগে দিয়া তুমি একেবাৰে নিশ্চিন্ত হৈ থাকা দেই মই এতিয়ালৈকে ৰোগীক যিটো বেমাৰত চিকিৎসা কৰোঁ আটাইকেইজন ৰোগী সেইটো বেমাৰতে মৰিছে তোমাৰ ক্ষেত্ৰতো সেইটোৱে হ'ব বুলি ভাবিব পাৰা নাই তেতিয়াহ'লে মই এতিয়াই হস্পিটেলৰ পৰা পলাই যাম নহ'লে ইয়াত থাকিলে মই যে মৰিম সেইটো খাটাং ছাৰ আহকচোন এইফালে কি হৈছে ছাৰ সোনকালে আহক ছাৰ নহ'লে মোৰ দিগদাৰ হ'ব এতিয়া ছাৰ মোৰ টনাটনি লাগিছে সোনকালে আহক না ৰ'বা গৈ আছো ৰ'বা কিয় হুলস্থুল কৰিছে ইমান ছাৰে খালে আৰু ঐ কি হ'ল তোৰ ছাৰ মোৰ শৌচ কৰা ধৰিছে ছাৰ হয় নেকি তেতিয়াহ'লে কিয় দেৰি কৰি আছ যা সোনকালে যা মৰিলো ইমান মৰা ধৰে নে